এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন চিৰাং জিলাৰ ভূটান সীমান্তলৈ চাপাগুৰিৰ পৰা আমি অসমমালা আঁচনিৰ অধীনত 250 কোটি টকাৰ এক দীঘলীয়া পথ নিৰ্মাণৰ আজি আমি শুভ উদ্বোধন কৰিলোঁ। বাসুগাঁৱত ৰেলৱে অভাৰব্ৰিজৰ ওপৰত আৰবি নিৰ্মাণ হ'ল, ফ্লাইঅভাৰ নিৰ্মাণ হ'ল, চিকানৈৰ ওপৰত দলং হ'ল আৰু গধূলি আমি কুকৰাং নদীৰ ওপৰতো আন এখন দলঙৰ শুভ উদ্বোধন কৰিম। কাজলগাঁৱত জিলা ষ্টেডিয়ামৰো আজি আধাৰশিলা স্থাপন হ'ল আৰু জল জীৱন মিছন আঁচনিৰ অধীনত দুটা খুব ডাঙৰ মাল্টি ভিলেজ স্কিমৰো আজি শুভাৰম্ভ হ'ল। চিৰাং জিলাৰ বিকাশ আৰু প্ৰগতিৰ দিশত আজি এটা গুৰুত্বপূৰ্ণ দিন। মই চিৰাং জিলাৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। হ'ব? মই টুইটত মোৰ কথাটো লিখিছোঁৱে। I have seen the CWC resolution. CWC Congress Working Committee is complete silent on the barbaric attack launched by Hamas on the innocent civilian of Israel. CWC or Congress Working Committee did not condemn Hamas. They rather try to divert the attention towards a Palestinian state. India is a sufferer of terrorism. India has suffered a lot for terrorism. So Congress party should have outrightly condemned the terrorist adventure or terrorist activities of Hamas. By not doing that, Congress has clearly demonstrated the fact that they are not against terrorism. They are always for appeasement. চক অসমত বৰ্তমান যিমানবিলাক আমাৰ চৰকাৰে কাম কৰি আছে, কোনো পলিটিক্যাল পাৰ্টিয়ে জীয়াই থাকিব নোৱাৰে। অৰুণোদয় ধুমুহাত, মাইক্ৰ' ফাইনেন্সৰ ধুমুহাত, চাকৰিৰ ধুমুহাত বাকী কোনো পাৰ্টি নাথাকে, অকল বিজেপি অসমত থাকিব, UPPL আৰু AGP থাকিব। য'ত যোনে উঠি থাকিব, আমাৰ কি আছে? গ'লকি পোষ্টততো গ'লকিপাৰ নায়ে, গ'ল দি থাকক। 11টালৈকে আমি গ'ল দিমেই। 12 নম্বৰ গ'ল দিয়াটোৰ কথাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। 11লৈকেতো আমাৰ প্ৰব্লেম নাই, 12 নম্বৰটোত অলপ প্ৰব্লেম আছে। 13, 14 তেওঁলোকক আমি দিছোঁ। এই হস্পিটালখনৰ পৰিৱেশটো বৰ ভাল নহয়, মই জানো। আমিও চিন্তিত, কেনেকৈ কি কৰিব পাৰি ময়ো চিন্তা কৰি আছোঁ অলপ। বহুত হস্পিটাল মানে বহুত ভাল ইকুইপমেণ্ট আছে, ইয়াৰ ভাল ব্যৱহাৰ নাই। মই চাই লওঁ এবাৰ। अभी तो अच्छा है। चुनाव का मैं तो जाके आया, मैं राजस्थान, छत्तीसगढ़ और मध्य प्रदेश जाके आया, मुझको तो अच्छा लगा। डिजिटल बोडो न्यूज निफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटल बोडो न्यूज वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटल बोडो न्यूज। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटल बोडो न्यूज।